মই আপোনাৰ পৰা এটা কথা জানিব খোজো আপুনি জানে অসমৰ যেন 10 জনৰ ভিতৰত যেন একজন টপাৰ কেনেকা বনিলে বাৰু মই তোৰ নিচিনা পঢ়িব নোৱাৰো গুৰু গাধ নহয় মই দিনে ৰাতিয়ে পঢ়িছিলো বাৰু সেইবিলাক কথা বাদ দিয়ক আপুনি কেনেকা পঢ়িছিল মানে কেনেকৈ ক'ত পঢ়িছিল আপুনি মই জুৰ আঙুঠা পৰি পঢ়িছিলো আৰু তো মই ৰাস্তা কাষৰ লাইট বিলাকৰ দি পঢ়িছিলো সঁচা কেনে আপোনাৰ কষ্ট হোৱা নাছিল কষ্ট ক'ব গ'লে মোৰ বহুত হৈছিল ৰাতি ভাত নোখোৱাকৈ পঢ়িছিলো আপুনি বোলে আজি 8 PM টানি পেলাই খাব আৰু ভাঙবেৰি খাব বোলে 1 মিনিট ৰচোন 1 মিনিট মই 8 PM খাম বুলি কোনে ক'লে ইয়াক খাবনে আজি কাউকো নকবি তোকো অকণ খুৱাই দিম ৰোহিতে ফেল কৰা পাৰ্টি দিছে কি খাবি কৈ দে মোক বিয়াৰ আইবি 8 PM মোক গেলা অলপ মোক ৰঙা সিগাৰেট হ'ব দে সবকে দিম মই পাৰ্টি তই ফেল হ'লে কান্দিব লাগে আকৌ পাৰ্টিয়ে দিছ মাল খাম আমি মাল খামে মাল খাই পৰি থাকি মাল খাম পৰিলেই নহ'ব মাল খাব লাগিব ফেল কৰিছো যেতিয়া মাল খামে আমি মাল খামে PM খাম আমি 8 PM খাম লগত গেলাও খাম আমি লগত গেলাও খাম Hey guys, আজি মেডিকেল ৰিজাল্ট দিছে আৰু কাৰ ৰিজাল্ট কেনেকুৱা হ'ল আৰু কাৰ আশা কৰিছোঁ মানে সবৰে ভাল হৈছে আৰু গাইজ মানে যাৰ বেয়া হৈছে মানে ইমান তো মাথাত টেনশ্যন লৈ নাথাকিবা এইটো আকৌ এটা পৰীক্ষা আহিব নহয় তেতিয়া তাত পাৰ্টিচিপেট ল'লে হয় তাত জৰুৰ এইটো মানে পাছ কৰিবা আৰু গাইজ এইটোকে মানে মনত দুখ কৰি নাথাকিবা আৰু ফেল কৰিলোঁ বুলি মানে আৰু যোনে যোনে পাছ কৰিছে আৰু আজি গাহৰি মাংসহে খাবা চাগে